যাওঁচোন বৰুৱানীক লগ ধৰি বৰানী ঘৰ পাই আহোঁগৈ অৰুণোদয় ফৰ্ম দিছে বুলি কোৱা শুনিছোঁ পিছলৈকে যাওঁ অৰুণোদয় ফৰ্মকেইখনকে চাই আহোঁগৈ বৰানীয়ে কি কৰিছে আৰু ইমান দিনে নি কেনিবা যায় নি মই যাবলৈ লৈছিলোঁ বৰানী ওচৰলৈ আপোনাৰ বৰানী ওচৰলৈকে যাব লাগিছিল মই আপোনাক বোলো লগ ধৰি পিনি দুজন লগতে মই সেইটোৱে ভাবিছিলোঁ বোলো যাওঁ লগতে যাওঁ এই বৰানীজনীয়ে যে অঁ ফৰ্ম এখন আহিলেও নকয় কিবা মিটিং এখন হ'লেও নকয় ভোটটো খোজা হ'ব এনেকৈ আহিব আমিয়ে তেওঁক জিকালোঁ এতিয়া মানে একো এটা হ'লে মানে আমাক খবৰে নিদিয়ে মানে গগৈনীহঁতক কয় আকৌ আমাক ক'ব নোৱাৰে তাই আজি বাপেকে ভালকৈ যাম কিন্তু দেই যাম আপুনি কিন্তু এৰি নিদিব আকৌ মই ধৰিমেই তেওঁক বৰানী নাই নেকি পলালে নে কেনে জানো মাত চাত নিদিয়ে দেখোন হ'ব দেই থৈছোঁ পিছত পাতিম হেৰি এই অৰুণোদয়ৰ কাৰণে ফৰ্ম দিছিলোঁ তাৰে খবৰ কৰিবলৈ আহিছে দুজনী পিছত পাতি আছোঁ হ'ব বাই হেৰি অৰুণোদয় খবৰ খাতিবোৰ কি হৈছেগৈ ফৰ্ম চৰ্ম আহিছে নি নতুন অঁ অৰুণোদয় ফৰ্ম আহিব বুলি কথাটো ওলাই আছে মোৰ আপোনালোক দুজনী কথা মনত আছে বাৰু আকৌ এই গগৈনীহঁতে কৈছে যে আপুনি বোলে ফৰ্ম চবকে বিলাইছে ফৰ্মনো ক'ত বিলাইছোঁ মিছা কথা নক'ব আকৌ দিয়ক তেওঁ মোক হোৱাটছএপত পঠিয়াই দিছে ফটোও পঠিয়াইছেনে ফটোৱে পঠিয়াইছে কি হ'ব এতিয়া আপুনি আমাৰ ঘৰৰ ওচৰবিলাকক তেনেকৈ কৰিলে নহ'ব নহয় চবকে দিব লাগে দিলে আপোনালোকে কি কথা ক'বলৈ আহিছেহে আমি একে গোটৰ মানুহ আকৌ আপোনালোকক মই কেলৈ ফৰ্মকেইখন দি দিম নক'ব দেই সেইকাৰণে গগৈনীক দিলে আকৌ আপুনি হয় নাই গগৈনীক কেতিয়া দিলোঁ বাৰু গগৈনীয়ে কি আপোনালৈ মেছেজ পঠিয়াইছে সেইদিনাখনি যে সি গাঁও সভা মিটিং দিছিল আমি কেনেকৈ গম নাপালোঁ গোটেই যে উধৰ পৰা মুঠলৈ গম পালে অঁ সেইটো আমি দুজনী যে থাকি গ'লোঁ অঁ সেইটো আকৌ আমাৰ ইখন গাঁৱৰ যে মেম্বাৰে দিলে মই নাই দিয়া নহয় মইনো আপোনালোকৰ কথা কেলৈ পাহৰিম মুঠতে আমি এবাৰ অৰুণোদয় ফৰ্ম পাম নে নাপাম ফাৰ্ষ্ট কোটাত নাপাম ছেকেণ্ড কোটাত পাম বুলি ক'লে এই ছেকেণ্ড কোটাটো যে আমাৰ নামটো নাহিলে নে লিষ্টটো ওপৰৰ পৰা নগ'লে আমাৰ এটা কথা ক'বই লাগিব আজি হ'লেও ন যে আপোনালোকক মই আকৌ কিবা এটা কৈছিলোঁ নহয় কোৱা নাছিলোঁ জানো সেইমতে আপোনালোকে কামটো কৰিলে জানো এই নাই জাপৰ তলতে আছে নে ফাইলৰ তলতে আছে চাগে আমাৰ নামটো ওপৰলৈ যোৱাই নাই পথাৰলৈহে যাব ওপৰতে আছে আপোনালোকৰ নাম মই নিজে চাই আহিছোঁ নহয় দৰকাৰ হ'লে মই দেখাই দিবগৈ পাৰিম অফিচত সেই ওপৰত থাকিলেই হ'ব আপুনি নপঠিয়াব এতিয়ালৈকে মই পঠিয়াব নোৱাৰোঁ আৰু মই যিখিনি কৰিব লাগে মই কৰি দিলোঁৱেই নহয় মই কৈছোঁ যে এই দুগৰাকী নামটো কিন্তু পাব লাগে তেওঁলোকে পাব লাগে দেই ছাৰ মই প্ৰেচিডেণ্ট ছাৰ মই একদম নিজৰ মানুহৰ নিচিনা মই তেওঁক কিমানবাৰ কৈছোঁ যে বৰুৱানী আৰু শইকীয়ানীয়ে পাব লাগে বুলি আজি লাগু বুলি আহিলে নি বাৰু হয় কথাটো কওকচোন আমি পাতিয়ে আহিছোঁ বুজিবলৈ দেখোন এনেকৈ আহিছিলে এতিয়া কি হ'ল ফৰ্মখন আজিলৈকে নাহিলে নহয় এতিয়া আমি ফৰ্ম দিবনে নে কি আমি আজি ফৰ্ম নোপোৱালৈকে নাযাওঁ আজি ফৰ্ম নোপোৱালৈকে নাযাওঁ আৰে একেলগে আছে গগৈনীহঁতক দিছে কিন্তু আমালৈ মনত নপৰে নাই ফৰ্মখন মই নিদিয়া নালাগে তই মিটিং এখন পাতিলেতো আমাক মাতিব লাগে পইচা লৈ লওঁ মোবাইল কিনিছে হেডফোন কিনিছে তেনেকৈ নক'ব দেই বৰুৱানী মোক কি মোবাইল এটা কিনিব পৰা শক্তি নাই নি মোক আপোনালোকে যে একেবাৰে বৰ খেচকৈ লাগিছেহি আজি কিবা ঘৰত লাগু বুলি লাগিছেই নি মোৰ লগত নহয় আপুনি যিটো কৈছে আমি সেইটোকে ভাবিছোঁ আপুনি যে কৈছিলে এই 500কৈ দিলেও হ'ব বুলি আমিতো আপোনাক সেইটো দিছিলোঁ আমিতো কিবনানি কৰা নাছিলোঁ সেইটোত আপুনি এতিয়া ফৰ্মখনৰ লগত আমাক কেলৈ কিবনানি দিবচোন ইমান ডাঙৰ ডাঙৰ ওচৰতো বেলেগ মানুহ থাকে নহয় শুনে নহয় নাই শুনক বুলিয়ে কৈছোঁ আজি লেট্ৰিনটো লোকে 400 টকালৈ অনলাইন কৰিছে মইতো আপোনালোকক 200 টকাতে কৰি দিছোঁ আপুনি যে এই অৰুণোদয় ফৰ্মখনত উঠাই ল'লে 500 টকা লৈ মোৰ মানুহটো নিদিবলৈ কৈছিলে মানুহটোৱে 500 টকা মনে মনে দিছোঁ সেই জানো এই হাজিৰা কৰি আনি থোৱা পইচা হ'ব আপোনালোকে ইমান লেবেল দিব নালাগে হ'ব আপোনালোকে বৰ ভোটটো দিলে আপোনালোকৰ ভোট নহ'লেও হ'ব বুজিছে একেবাৰে আমি চিঞৰ কৰি মোৰ ষ্টেটাছটো কেলৈ কমাইছে ষ্টেটাছটো কমাব নালাগে নহয় তেনেকৈ হেৰি কৰিবলৈ নাহিব বুজিছে আপোনালোকৰ ভোট নালাগে মোৰ ছোৱালীজনীয়ে বোলে ভোট দিব পাইছে আকৌ মোৰ ছোৱালীজনীয়ে ভাল পোৱা ল'ৰাটোও দিব তাহাঁতৰ ঘৰৰ মানুহখিনিও দিব হ'ব সময়ত চাম এনেকৈ নাযাব খালি এবাৰ মই তেনেকৈ নগ'লেও হ'ব আমাৰ ছেক্ৰেটাৰী ছাৰে মোক তেনেকৈ যাবলৈ নিদিয়ে এইবাৰ অঁ বোলো ভাবিলোঁ ওচৰৰ মানুহ জিকাওঁ তাতে আমাৰ গোটৰ মানুহ কিবা এটা সাহাৰ্য আহিলে আমি পাম সেই আপুনি যে আমাৰ কথা গুৰুত্বই দিয়া নাই আমি পাম নে নাপাম নে পইচাটো ঘূৰাই দিয়ক আমাক নহয় আজি নাই পইচা নাই ফৰ্ম কিবা এটা মানে মই লৈ আহিছোঁ এইফালে ঘৰত মানুহটোৱে সেইদিনাখন 500 টকা থবলৈ দিছিলে বিচাৰি আছে মই এতিয়া কি বুলি ক'ম এই মোক সেই গুগল পে'টোৱে ভৰাই দিছিলে তেওঁ কিবা লাগে বুলি কওঁতে মই ভাল আলোকলি দুজনী লগাই ল'লোঁ 500 টকাটোকে বৰ সুবিধা দিছে আমাৰ ছেক্ৰেটাৰী ছাৰ ক'লে দি দিব 1000 টকা মই উলিয়াই নে আপোনালোকে কি 500 টকাত লগতে লাগি আছে
তেনেকুৱা নহ'ব আজি তেনেকুৱা পইচা কটা 500 টকা আমি উৰুৱাই দিছোঁ বুজিছে। আমাৰ এটা পঞ্চায়তৰ পাৰ্টিতে আমাৰ তেনেকুৱা কটা 500 যায়, 500 টকা আনি বহি আছে। বৰ হেৰি দেখুৱাই দেখোন, একেবাৰে ধনী ধনী বুলি দেখুৱাই থাকে। এতিয়ানো আকৌ কিহৰ অনুদয় ফৰ্ম লাগে? এই কটা ধনী গগৈনীহঁতৰ কি নাই? আমাৰ মানুহটোৱে হাজিৰাহে কৰে। গগৈনী কথা বেলেগ, গগৈনীৰ কথাটো সম্পূৰ্ণ সুকীয়া, আপোনালোকৰ লগত নিমিলে নহয়। তেওঁ মানে 1000 মান দিলে চাগে। 1000-2000 কথা নহয়, আমাৰ ছাৰৰ লগত যাৰ হাত আছে নহয়, আৰু ওপৰলৈকে লিংক আছে আকৌ তেওঁলোকৰ। আপোনালোকৰ আছে জানো? আমাৰ নাই কাৰণেতো আপোনাক 500কে দিছোঁ। আমি ঘৰলৈ যাওঁ। আৰু হেৰি পইচা দিবৰ কাৰণে ফৰ্ম দিবগৈ ঘৰত গৈ পিনে, আকৌ আহি নাথাকোঁ বাৰে বাৰে। আপোনালোকে কিন্তু বৰ বেছি বেছি কৰি আছে দেই। মোৰ ঘৰত আহি মোকে দম দিছে। বিচাৰি আপোনালোকে মোৰ ওচৰলৈ নাহিব। এয়া মেম্বাৰ বৰুৱানী কিখন কৰিছে? মই এনে কৈছোঁ, কথা মাতহে কৈছোঁ। এইবাৰ চাউলৰ কাৰ্ডৰ আপোনালোকৰ নাম কাৰ নাই বুলি কৈছিলে? আমাৰ ছোৱালীজনী নাই। আপোনাৰ মোৰ ল'ৰাটো নাই। এই কাম এটা কৰিব, এই মই নিজে যাম, চাউলৰ কাৰ্ডটো আৰু ফটো দুকপি, আধাৰ কাৰ্ড, বেংক পাছবুক সেইকেইটা আপোনালোকে গোটাই থ'ব। মই আজি গধূলিকৈ গৈ আছোঁ, মই কৰি দিম। একেই মানুহ দিয়কচোন, কিবা এটা ক'ৰবাত থাকি যাব পাৰে। সেই বুলি আপোনালোকে ইমান হুলস্থুলখন নকৰিব। আমি ক'ৰ মানুহ একে মানুহ হয় নহ'ব? বহক নহ'লে চাহ একাপকে নালাগে, আমি চাহ খাবলৈ অহা নাই। আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ মই কামটো কৰি দিম। সময়মতে পাব লাগিব কিন্তু। হ'ব মই চেষ্টা কৰিম। মই ছাৰক আজিয়ে ফোন কৰিম। এই আপোনালোক থাকোঁতে নহ'লে কিন্তু পাছত ছ'চিয়েল মিডিয়াত গ'লে নকৰিব আৰু দেই। আপোনালোকক মই মুঠতে হাত দিহে কৰিছোঁ আৰু দেই। হ'ব, এবাৰলৈ চাইছোঁ, পাছত যাতে নহয় আৰু আপোনালোকে বুজিব। পাছত যাতে কথাটো মনত ৰাখে। আৰু ঘৰলৈ যোৱা নাই,